নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই অন্যদি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ল'ৰাকেইটাই বৰ চাওমিন খাওঁ খাওঁ কৈ আছে। সেই বুলি মই দোকানৰ পৰা টমেটো চচ এটা, মেগী মছলা 2টা আৰু চাওমিনৰ পেকেট 4টা আৰু লগতে লোকেল চিকেন অকণমানো লৈ আহিছোঁ। বোলো আজি ল'ৰাকেইটাৰ মনৰ আশাটোকে পূৰণ কৰোঁ। কি হ'ব নাজানো, আজি প্ৰথম ট্ৰাই কৰিছোঁ দেই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বস্তুবোৰ অকণমান খেলি মেলি হৈ আছে, আপোনালোকে ইগন'ৰ কৰিব। এতিয়া মই চাওমিনখিনি তেলত ভাজি লৈছোঁ, নিমখ অকণমান ছটিয়াই দিছোঁ, লগতে পৰিমাণ লৈ চিকেনখিনি অলপ দি দিছোঁ। তাৰপৰা লৰাব লাগিব 5 মিনিটমান। চব ধুনীয়াকৈ সানি লৈছোঁ। পিঁয়াজ অলপ কুটিছিলোঁ, ৰাউণ্ডকৈ পিঁয়াজখিনি দিব লাগিব। এতিয়া টমেটো চচ অলপ ধুনীয়াকৈ সানি দিছোঁ। লৰাই থাকিব লাগিব, ভালকৈ মিলিব লাগিব মছলা। এতিয়া পিঁয়াজখিনি মই ধুনীয়াকৈ ছটিয়াই দিছোঁ, ৰাউণ্ড কৰা পিঁয়াজ। হ'বলৈ বেছি সময় নাই, হ'বই এতিয়া আমাৰ। মছলা চছলা মাৰি ধুনীয়াকৈ লৰাই আছোঁ। এতিয়া বাঢ়ি দিছোঁ, আমি 5 জনৰ কাৰণে আৰু অলপ কেৰাহীত ৰখিয়ে গৈছে। কেনেকুৱা হয় নাজানো, বনালোঁ। কালাৰটো ধুনীয়া উঠিছে, কিন্তু আপোনালোকে ট্ৰাই কৰিবচোন, কেতিয়াবা ঘৰত বনাব পাৰিব এনেদৰে। অকল মই ক'লে নহ'ব, অৱশ্যে আমাৰ আলহী এজন আছে, তেওঁ ক'ব। সুন্দৰ সুন্দৰ, ধুনীয়া ধুনীয়া, মজা হৈছে ন? মজা। পাপাই বহুত ভাল বনাইছে। মতে মোৰ লগত পাপা